নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ তুলনি বিয়াত আমাৰ ইয়াত বৰহোলাত কেনেকুৱা নিয়ম কৰোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। প্ৰথমে এয়া শৰাই আৰু আখৈৰ সৈতে এনেকৈ আগবঢ়াই লৈছোঁ। তাৰপিছত আমি পানী তুলিবলৈ যাম। আইসকলে প্ৰথমে এভাগী প্ৰাৰ্থনাৰে এনেকৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শকসকল, অজানিতে যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰিব। জল কৰি পানী আনিবলৈ ওলাইছোঁ। এই পানী আনিবলৈ যাওঁতে সহস্ৰ কোটি অপৰাধ হ'ব পাৰে। হ'ব অপৰাধখিনি ক্ষমা কৰিব আৰু ৰভাতলত নিয়ম কৰি হোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ পানী তুলিবলৈ। তুলনি বিয়া বুলি ক'লে বিশেষকৈ মহিলাসকলৰ খুবেই আনন্দ লাগে, খুবেই স্ফূৰ্তি কৰা হয়। কিন্তু এতিয়া সমস্যা যেনেকুৱা হৈছে আপোনালোক সকলোৱে জানেই। সেই সমস্যাৰ কাৰণে কেৱল নিয়ম নীতিহে কৰিবলৈ লৈছোঁ কেইগৰাকী মানে আমি। গতিকে আপোনালোকে চাই থাকিব আমি কেনেকৈ নিয়ম কৰোঁ আমাৰ ইয়াত বৰহোলাত। ঠাইভেদে সকলোৱে বেলেগ বেলেগ ধৰণে নীতি নিয়ম কৰে। এতিয়া আমি ইয়াৰ ৰাস্তাত দুয়োফালে পথাৰ দেখিছে, গাঁৱৰ ৰাস্তা, একা বেকা বাট আৰু দূৰৈৰ পাহাৰ। পৰিৱেশটো কেনেকুৱা লাগিছে জনাব। আৰু অলপ আগুৱাই যাম। যিডোখৰ ঠাইত পানী তুলিবলৈ আহিছোঁ আমি ঠাইডোখৰ আহি পালোহি। ইয়াতে হ'ব। এতিয়া আপোনালোকে চাই থাকিব আমি কি কি নিয়ম কৰোঁ আৰু জনাবচোন আপোনালোকে আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম কৰে। আমাৰ সৈতে একেই নে বাৰু? এয়া হৈছে কইনাৰ মাক। অলপ থৈ দিয়ক, সেইটো চাইডে বৈ যাওক। ৰাস্তা এটা দিবা। হ'ব। আজি হেঙা ধুনীয়া হৈছে। মাটিটো সৰহ যে অলপ দীঘলকৈ উলিয়াই থৈ লোৱা। আজি পানীতে নালাগে। প্ৰথম মাজত আছে হয় নে? মাজতো পৰা সিফালে টানি লৈ যাবা। এতিয়া আগলৈ এৰি দিয়া। সেইগতে সেইগতে ইমান ধুনীয়া সুবিধা কৰি দিছে, পানীও আহিছে। কালি নাই আকৌ আজি আহিছে নে? একে জেগাত নহয়। কালি সেই আলিটোৰ ওচৰত আছিলে। সেইখিনি আছিলে কালি। আজি ইয়ালে পেলাব নে কি পানী? অকণমান পেলাব নকওঁ। অকণমান আগলৈ যোৱা, দহলৈ চোৱা। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি অলপ অলপ আপোনালোকক দেখুৱালোঁ। এতিয়া আমি পানী তুলি এয়া ঘূৰি আহিলোঁ। ভাল লাগিব নেকি? যাব ৰাম কৃষ্ণ আগলৈ আহিবা, ৰাম কৃষ্ণ আগলৈ আহিবা, ৰাম কৃষ্ণ পিছলৈ নাচাবা, ৰাম কৃষ্ণ পিছলৈ নাচাবা, হৰি মূৰৰ সাগৰো আহিব। পানী তুলি ঘূৰি অহাৰ পিছত কইনা ঘৰত আদৰিব। এয়া আদৰাৰ নিয়ম। এয়া খুৰীহঁতে নাচিছে চাওক। আমি এতিয়া পদূলিমুখত ৰৈ আছোঁ, আদৰিবলৈ আহিব খুৰী। আৰু এতিয়া খুৰীহঁতে নাচি আছে। দুগৰাকীয়ে মানে গাই আছে আৰু দুগৰাকীয়ে মানে নাচি আছে। দহো আঙুলি গীতাঞ্জলি কৰি সেৱা থৈছে। সেৱাতে তেওঁ মানে জীৱন চেপাত কৰিছে। সকলোখিনি প্ৰভু ভগৱন্তে নিজ গুণে গুৰুদেৱ নাম ভকত চাৰি প্ৰসন্ন হয় গোবিন্দে কৃপা কৰিব লাগে।
ভকত প্ৰাৰ্থনা অ' ৰাম আৰু এতিয়া দেখুৱাইছোঁ কইনাক গা ধুবৰ কাৰণে এয়া হৈছে বেগ কলগছেৰে তৈয়াৰী। দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যিমানখিনি দেখাব পাৰিম বুলি ভাবিছিলোঁ সিমানখিনি দেখুৱাব নোৱাৰিলোঁ। এতিয়া এয়া কইনাক গা ধুৱাই আহি ৰভাতলত বহুৱাইছে আৰু ইয়াতো কিছুমান নীতি নিয়ম কৰিবলগীয়া আছে। সকলোবোৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। আজিলৈ আহোঁ, অন্য দিন আহিম এটা